বন্ধুসকল, মই ৰবিউল ইছলাম সেলিম আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আলোচনা কৰিব বিচাৰিছোঁ NRC সম্পৰ্কীয় যি গুৰুত্বপূৰ্ণ ৰায় মহামান্য উচ্চতম ন্যায়ালয়ে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে ঘোষণা কৰিছে। বন্ধুসকল, যোৱা 19 ছেপ্টেম্বৰৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় সম্পৰ্কে বিভিন্ন অঞ্চলত বিভিন্ন মানুহৰ মনত এক আতংকগ্ৰস্ততা দেখা পাইছোঁ। সেয়েহে কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে মহামান্য উচ্চতম ন্যায়ালয়ে যিটো ৰায় দিছে তাত এই কথাটো স্পষ্ট কৰিছে যে পৰৱৰ্তী শুনানিৰ তাৰিখ অহা 23 অক্টোবৰ। 23 অক্টোবৰ তাৰিখলৈকে 10বিধ নথিৰে যিসকল আবেদনকাৰীয়ে নাম জমা দিব বিচাৰে তেওঁলোকে জমা দিব পাৰে। তাত 10বিধ নথি প্ৰযোজ্য হ'ব। আৰু 23 অক্টোবৰ তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে বাকী ৰৈ যোৱা 5বিধ নথি অৰ্থাৎ হোল্ডত ৰখা 5বিধ নথি সম্পৰ্কে মহামান্য উচ্চতম ন্যায়ালয়ে বিবেচনা কৰিব। এতিয়া আমি এই এক মাহৰ ভিতৰত অৰ্থাৎ অহা 25 তাৰিখৰ পৰা যিহেতু NRCৰ নাম অন্তৰ্ভুক্তিৰ পুনৰ আবেদন অৰ্থাৎ ক্লেইম ফৰ্ম জমা ল'ব বুলি ঘোষণা কৰিছে, সেয়েহে এই এমাহৰ ভিতৰত আমি কি নথিৰে অৰ্থাৎ 10বিধ নথিৰে আমি নাম জমা দিব পাৰিম সেই সম্পৰ্কে আমি নিশ্চয় জানিব লাগিব। প্ৰথমতে উল্লেখ কৰা হৈছে যে ভূমি আৰু ৰায়তী স্বত্বৰ নথি অৰ্থাৎ মাটিৰ নথি, এই প্ৰত্যেকবিধ নথিয়েই 1971 চনৰ 25 মাৰ্চৰ আগৰ হ'ব লাগিব। তো বন্ধুসকল, প্ৰথম নথিবিধৰ নাম উল্লেখ কৰা হৈছে ভূমিৰ নথি অৰ্থাৎ মাটিৰ নথি। মাটি যদি আপুনি ৰেজিষ্ট্ৰেশ্যন চেল ডিড অৰ্থাৎ মাটি কিনাৰ দলিল যদি আপোনাৰ 1971 চনৰ 25 মাৰ্চৰ আগৰ আছিলে আপোনাৰ পূৰ্বপুৰুষৰ, তেন্তে আপুনি সেইটো ব্যৱহাৰ কৰিব পাৰে। নাইবা আপুনি জমাবন্দীৰ চাৰ্টিফাইড কপি ওলালে তাত যদি দেখা যায় যে আপোনাৰ পূৰ্বপুৰুষৰ নাম 1971 চনৰ আগতেই তাত অন্তৰ্ভুক্ত হৈছে, তেন্তে সেইবিধ নথিও আপুনি ব্যৱহাৰ কৰিব পাৰে। দ্বিতীয়তে উল্লেখ কৰা হৈছে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ অৰ্থাৎ PRC পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট। এইটো 1971 চনৰ 25 মাৰ্চৰ আগৰ হ'ব লাগিব। বন্ধুসকল, তৃতীয় নথি সম্পৰ্কে উল্লেখ আছে পাছপোৰ্ট। যদি 1971 চনৰ 25 মাৰ্চৰ আগৰ কোনোবা পাছপোৰ্ট আছে, সেই পাছপোৰ্টটো আপুনি এই ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। চতুৰ্থ নথি হৈছে LIC ডকুমেণ্ট অৰ্থাৎ ভাৰতীয় জীৱন বীমা নিগমৰ কিবা পলিচি যদি আছে সেইটো ব্যৱহাৰ কৰিব পাৰে। নম্বৰ 5 নম্বৰ নথি হিচাপে ব্যৱহাৰ কৰিব পাৰে আপুনি চৰকাৰী অনুজ্ঞাপত্ৰ নাইবা প্ৰমাণপত্ৰ। আপুনি যদি কোনোবা চৰকাৰী অফিচৰ পৰা কোনোবা লাইচেঞ্চ নাইবা কোনো চাৰ্টিফিকেট পাইছিলে আপোনাৰ পূৰ্বপুৰুষে 71 চনৰ 25 মাৰ্চৰ আগৰ, তেন্তে সেইটো ব্যৱহাৰ কৰিব পাৰে। 6 নম্বৰত উল্লেখ আছে যে আপুনি যদি কোনো চাকৰি কৰিছিল নাইবা আপোনাৰ পূৰ্বপুৰুষে যদি কোনো চৰকাৰী চাকৰি কৰিছিল, তেন্তে সেই চাকৰিৰ নথিটো আপুনি ব্যৱহাৰ কৰিব পাৰে। 7 নম্বৰত আপোনাৰ বেংকত নাইবা কোনো ডাকঘৰত যদি আপোনাৰ পলিচি আছিলে, আপোনাৰ পূৰ্বপুৰুষৰ পলিচি আছিলে, তেন্তে সেইটোও ব্যৱহাৰ কৰিব পাৰে। 8 নম্বৰত আপুনি ব্যৱহাৰ কৰিব পাৰিব জন্মৰ প্ৰমাণ পত্ৰ। 1971 চনৰ 25 মাৰ্চৰ আগৰ জন্মৰ প্ৰমাণ পত্ৰ যদি আছে আপুনি ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ অথবা আপোনাৰ পূৰ্বপুৰুষৰ। 9 নম্বৰত আছে বৰ্ডৰ নাইবা ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেট, শিক্ষা সম্পৰ্কীয় চাৰ্টিফিকেট ব্যৱহাৰ কৰিব পাৰিব 1971 চনৰ 25 মাৰ্চৰ আগৰ। 10 নম্বৰত আছে 1971 চনৰ 25 মাৰ্চৰ আগৰ কোনোবা আদালতৰ গোচৰ সম্পৰ্কীয় নথি। আপোনাৰ নামত আপোনাৰ পূৰ্বপুৰুষৰ নামত আপুনি যদি কোনো গোচৰ হৈছিলে নাইবা আপুনি যদি কোনো গোচৰ তৰিছিলে, সেই নথিবিলাক আপুনি ব্যৱহাৰ কৰিব পাৰিব। এই 10বিধ নথি আপুনি ব্যৱহাৰ কৰিব পাৰিব অহা এক মাহৰ বাবে অৰ্থাৎ 25 ছেপ্টেম্বৰৰ পৰা যি ফৰ্ম জমা হোৱাৰ যিটো তাৰিখ ধাৰ্য কৰিছে তাত আপুনি এই 10বিধ নথি ব্যৱহাৰ কৰিব পাৰিব। এই 10বিধ নথি প্ৰযোজ্য হ'ব। বাকী লিষ্ট এৰ অৰ্থাৎ এই তালিকাভুক্ত বাকী যি 5বিধ নথি হোল্ডত ৰাখিছে মাননীয় উচ্চতম ন্যায়ালয়ে, সেই 5বিধ নথি হৈছে
1951 চনৰ NRC, দ্বিতীয়তে 1971 চনলৈকে প্ৰকাশিত যিবিলাক ভোটাৰ তালিকা সেই ভোটাৰ তালিকা, তৃতীয়তে নাগৰিকত্বৰ প্ৰমাণপত্ৰ, চতুৰ্থতে আছে শৰণাৰ্থী অৰ্থাৎ ৰিফিউজি চাৰ্টিফিকেট, আৰু নম্বৰ 5 ৰেচন কাৰ্ড। এই নথি পত্ৰবিলাক আপোনাৰ 1971 চনৰ 25 মাৰ্চৰ আগৰ হোৱা সত্ত্বেও বৰ্তমানলৈকে হোল্ডত থাকিব, অহা এমাহলৈকে হোল্ডত থাকিব। 23 অক্টোবৰ তাৰিখে মাননীয় উচ্চতম ন্যায়ালয়ত যি শুনানি অনুষ্ঠিত হ'ব উক্ত গোচৰত, সেইদিনা মাননীয় উচ্চতম ন্যায়ালয়ে এই বাকী হোল্ডত থকা কাগজ সম্পৰ্কে, নথি সম্পৰ্কে কি ৰায় দিয়ে সেইটো নিশ্চয় এক গুৰুত্বপূৰ্ণ বিষয় আমাৰ বাবে। তাৰ আগলৈকে যিসকলৰ নেকি যাৱতীয় এই 10বিধ নথি, উল্লেখ কৰা 10বিধ নথি যিসকলৰ মজুত আছে, সেই নথিৰে আপোনালোকে নিশ্চিতভাৱে আপোনালোকৰ ফৰ্ম জমা দিব পাৰে। এইখিনিতে বন্ধুসকল এটা কথা গুৰুত্ব সহকাৰে আমি অনুধাৱন কৰিব লাগিব যে কাগজবিলাক আমি যাতে কম্পিটিশ্যন নকৰোঁ, যাতে ফৰ্ম জমা দিয়াৰ কাৰণে আগতে যেনেকৈ আমি কৰিছিলোঁ, ফৰ্ম জমা দিয়াৰ বাবে হেতা ওপৰা লগাইছিলোঁ, এতিয়াও যাতে তেনেকুৱা নকৰোঁ। কাৰণ আমি দেখা পাইছোঁ আগৰ ফৰ্ম জমা দিওঁতে, ফৰ্ম ফিল আপ কৰোঁতে বহুতৰে ভুল হৈছিল। আনকি দেখা গৈছে ভোট কেন্দ্ৰৰ BLO, যাক বহুতেই নেকি সাধাৰণ মানুহে যি বিশ্বাসত লয়, BLOয়ে ফৰ্ম ফিল আপ কৰি দিয়া ফৰ্মো বহু ক্ষেত্ৰত ভুল বুলি দেখা গৈছে। তাৰ বাবে সাধাৰণ নাগৰিকে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে। সেয়েহে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে এই 10বিধ নথিৰে ফৰ্ম যদি ফিল আপ কৰে, ফৰ্ম ফিল আপ খুব সাৱধানেৰে কৰক, খুব অভিজ্ঞ ব্যক্তিৰ দ্বাৰা কৰক, আৰু ফৰ্ম ফিল আপ কৰি ডকুমেণ্ট সংলগ্ন কৰি আৰু কমেও কিছু মানুহক 2জন 4জন 5জনলৈকে ব্যক্তিক, অভিজ্ঞ ব্যক্তিক সেই ফৰ্মটো দেখুৱাই লওক শুদ্ধ হৈছে নে নাই। অন্যথাই আপোনাৰ ফৰ্ম ফিল আপৰ ভুল নাইবা নথি সংলগ্ন কৰাৰ ভুলৰ বাবে আপুনি পুনৰাই হাৰাশাস্তি ভোগ কৰিব লগা হ'ব পাৰে। বন্ধুসকল, এইবাৰ ভুল কৰিলে কিন্তু সেই ভুলৰ আৰু মাফ নহ'ব নিশ্চিতভাৱে। সেয়েহে অনুৰোধ জনাইছোঁ, এই ভিডিঅ'ৰ জৰিয়তে সকলোকে জনাব বিচাৰিছোঁ যে আপুনি এই বৰ্তমান যি 25 তাৰিখৰ পৰা যিটো NRCৰ ফৰ্ম ফিল আপ হ'ব, তাত যাতে কোনেও প্ৰতিযোগিতা নকৰে যে কাৰ আগত কোনে জমা কৰিব। এইখিনিতে বিভিন্ন সংগঠন, বিভিন্ন দল সংগঠনক দেখা পাইছোঁ তেওঁলোকে সহায় কেন্দ্ৰ স্থাপন কৰে। সহায় কেন্দ্ৰৰ নামত যাতেও মানুহক সহায় কৰাৰ ঠাইত যাতে কোনেও হাৰাশাস্তি ভোগ নকৰে সেইটো লক্ষ্য কৰিব লাগিব। সহায় কৰাটো নিশ্চয় আমাৰ ধৰ্ম, মানুহ হিচাপে আমি প্ৰত্যেকেই এজনে আনজনক সহায় কৰাটো নিশ্চয় আমাৰ কৰ্তব্য। কিন্তু চাব লাগিব যে সহায় আমি কিমান মানুহক সহায় কৰিলোঁ সেইটো দেখুৱাবলৈ গৈ যাতে আমি অনভিজ্ঞ মানুহে যাতে ফৰ্ম ফিল আপ কৰি, ক্লেইম ফৰ্ম ফিল আপ কৰি যাতে সাধাৰণ ৰাইজক যাতে হাৰাশাস্তি, সাধাৰণ ৰাইজক যাতে কষ্ট ভোগ নকৰাও। সেয়েহে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ, অহা এমাহলৈকে এই 10বিধ নথিৰে ফৰ্ম ফিল আপ হ'ব, আৰু তাৰ পিছত আৰু এমাহ সময় পাব আপোনালোকে। যিসকলে ফৰ্ম ফিল আপ কৰিব নোৱাৰে, পৰৱৰ্তী এমাহত আপোনালোকে কৰিব পাৰিব। অৰ্থাৎ 2 মাহলৈকে আপোনালোকৰ ফৰ্ম ফিল আপ চলিব, ক্লেইম ফৰ্ম ফিল আপ চলিব। সেইকাৰণে ইয়াত কোনো হেতা ওপৰা কৰাৰ প্ৰয়োজন নাই, দৌৰা দৌৰি কৰাৰ প্ৰয়োজন নাই। ধীৰে সুস্থিৰে লাহে লাহে অভিজ্ঞ মানুহৰ লগত আলোচনা কৰি আপোনালোকৰ প্ৰয়োজনীয় নথি পত্ৰ যদি সংগ্ৰহ কৰা নাই, তেন্তে বিভাগীয় কাৰ্যালয়ৰ পৰা প্ৰয়োজনীয় নথি পত্ৰ সংগ্ৰহ কৰি খুব সন্তৰ্পণে, খুব সাৱধানে এই নথি সংলগ্ন কৰি আপোনালোকে ক্লেইম ফৰ্ম জমা দিব বুলি মই আশাবাদী। আৰু পৰৱৰ্তী NRC সম্পৰ্কীয় ভিডিঅ' তথ্য পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু যদি এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, আনৰ প্ৰয়োজনত আহিব বুলি ভাবিছে, তেন্তে এইটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ।